টংলাত স্বচ্ছ ভাৰত অভিযান উপলক্ষে টংলাত বহুতো সংঘ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ভাৰতীয় ষ্টেট বেংক টংলা শাখা নৰ্দৰং চিনিয়ৰ ছেকেণ্ডাৰী স্কুল ইত্যাদি বহুতো অনুষ্ঠানে টংলা পৌৰসভাৰ বিভিন্ন এলেকাসমূহ চাফাই অভিযান কৰে। স্বচ্ছ ভাৰত অভিযানৰ বিভিন্ন এলেকাসমূহ টংলা পৌৰসভাৰ পৌৰপতি তথা অধ্যক্ষ দিলীপ বড়োৱে পৰিভ্ৰমণ কৰে। 2 অক্টোবৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে নৰ্দৰং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গান্ধী জয়ন্তীৰ ওপৰত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বিদ্যালয়খনৰ অধিকাৰ ৰূপৰেখা শৰ্মাই ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। মানে এটা কৰাইছে আৰু এই চাফাইটো প্ৰত্যেক দোকানে হওক ঘৰে হওক নিজৰ কম্পাউণ্ডটো ৰাখিব লাগিব। আজিতো আমি কৰিলোঁ, অহাকালিৰ পৰা সেইটো কম্পালচৰি। কোনোবা যদি চাফা নাৰাখে কিবা হয় কিন্তু ফাইনৰ ব্যৱস্থা কালি আমি এনাউন্স কৰিম। সেইটো হওক। গান্ধীজিৰ 154 years back গান্ধীজী জন্ম হৈছিল আৰু সকলোৱে জানে যে আমাৰ ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধী দেশৰ যি স্বাধীনতা প্ৰাপ্তি সেই প্ৰাপ্তিত তেখেতে যে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল সেইটো সকলোৱে বিনা সংকোচে সকলোৱে স্বীকাৰ কৰে। আৰু পিচ ইন দ্য ৱৰ্ল্ড between individuals and communities. We shall uphold a harmonious life with national and social life. We shall respect all human beings. নমস্কাৰ। আজি নৰ্দৰং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমি সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰী সকলোৱে মিলি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে আমি স্বচ্ছতাৰ এক অভিযান কৰিছোঁ আৰু ইয়াত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰী আটায়ে সহযোগ কৰিছে। আমি সমগ্ৰ দেশৰ লগতেই এই দিৱসটো উদযাপন কৰিছোঁ, গান্ধী জয়ন্তীৰ এই দিৱসটো, আৰু ছাত্ৰ ছাত্ৰীসকলকো এটা আমি স্বচ্ছতাৰ বিষয়ে ধাৰণা দিছোঁ। তেওঁলোককো আমি শিকাইছোঁ কেনেধৰণে মহাত্মা গান্ধীৰ মূল মন্ত্ৰ স্বচ্ছতাক আমি জীৱনৰ এক মূল মন্ত্ৰৰূপে লৈ গঢ়ি তুলিব পাৰোঁ। আমাৰ জীৱনৰ অনুশাসন, আমাৰ সকলোৰে জীৱনৰ যিটো অনুশাসন, সেই অনুশাসনটো আমি কি ধৰণে বজাই ৰাখিব পাৰোঁ সেই বিষয়ে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি এক আলাপ আলোচনা কৰিছোঁ আৰু এনেধৰণে আমি আজিৰ এই দিৱসটো উদযাপন কৰিছোঁ।